हेलो बंधु बान्धवी सकल कि खबर आपनालोকৰ ভালনে খোৱা বোৱা বনালে নি আপোনালোকে মই এয়া বনাবলৈ লৈছো কি দেখিছেনে এয়া হৈছে শুকান মাছ আজি শুকান মাছ বনাম তাকে কিন্তু যেতিয়া মই এটো শুকান মাছ বনাবলৈ লওঁ তেতিয়াই মানে আমাৰ ল'ৰা ছোৱালী কিটা হেইফালে নাক ধৰিব হেইফালে দৰজা খিৰিকী খুলিব একদম দুইটা ভূমিকম্প হাদি ফাল পাহি ফালে মানে দৌৰি ফুৰে ভাল নাপায় মানে গোন্ধত থাকিব নোৱাৰে ইহঁতে কয় এইটোতো বস্তুটো ইমান গোন্ধাই তুমি কেনেকৈ খোৱা বাৰু এতিয়া মইহে জানিছো এই বস্তুটো যে কিমান ভাল পাওঁ গোন্ধালে কি হ'ব নহয় নে বাৰু শুকান মাছে হওক লাগে শুকতিয়ে হওক লাগে এইবিলাক বস্তু গোন্ধ থাকিলেও আমি খাই ভাল পাওঁ নহয় নে বাৰু কচু শাকত দি দিবলৈ লাগিলে কিমান যে ভাল লাগিব কিন্তু মই এতিয়া কচু শাকত নিদিওঁ যেনিবা বিলাহী পিঁয়াজ ৰচুন আদা দি কেনে তেনেকৈ বনাম যেনিবা ধনিয়া দি দিম লগতে এতিয়া মই কথা এষাৰ মানে শ্বেয়াৰ কৰিম বুলিয়ে আহিছোঁ আপোনালোকৰ আগত মোৰ মানে এই শুকান মাছখিনি দেখি কেনে মোৰ মানে মনত পৰিছে হে আগৰ 2011 চনৰ মানৰ কথা মানে আমি যেতিয়া দিল্লীত আছিলোঁ মোৰ মানুহজন মানে দিল্লীত কৰ্মৰত আছিলে তেতিয়া তাত মানে আমি আছিলোঁ কোৱাৰ্টাৰ ওচৰে পাজৰে মানে 3-4 ঘৰ মানুহৰ লগত বহুত ভালকৈ আছিলোঁ মানে তাতে বড়ো মানুহ আছিলে মিচিং মানুহ আছিলে আৰু 2-3 ঘৰ মান আছিলে মানে তাৰে মানে আমি মানুহখিনি ইমান ধুনীয়াকৈ মিলি জুলি আছিলোঁ যেতিয়া মানে ছুটিত যায় কোনোবা এটা পৰিয়াল তেতিয়া মানে সবৰে কাৰণে কিবা নহয় কিবা এবিধ বস্তু মানে অসমৰ পৰা লৈ যায় মানে কিমান মনত পৰে তেতিয়া এই শুকান মাছে হওক লাগে শুকতি হেইবিলাক নহয় জানো বাৰু এনেকে সিম্পলটো আপুনি যিমানেই মাছ মাংসয়ে মানে ভাত খাওক লাগে এই শুকতি আৰু শুকান মাছ হলেতো ধৰিবই নোৱাৰি আনকালে মানে একাহি ভাত যদি খায় তেতিয়া হলে এইবোৰ বস্তু বনিলে মানে তো দুকাহি মান যায় নহয় জানো বাৰু মোৰ কিন্তু তেনেকুৱা হয় পেটে উজ্জুখ নাপায় মানে খাই থাকোতে ধৰিবই নোৱাৰি তাৰ পিছত যেতিয়া পেট বিষায় তেতিয়াহে গম পাওঁ যে ভাত কেইটামান বেছিয়ে খালো মানে তাৰ পিছত কি হল হে বৌ মানে যেতিয়া ছুটিত গ'ল তেতিয়া মই ক'লো যে বৌ বড়ো মানুহ আছিলে বঙাইগাঁও যে বৌ আপুনি শুকতি লৈ আহিবচোন মোৰ খুব ভাল লাগে তেতিয়া বৌয়ে ক'লে কি বাৰু মই লৈ যাম তেনেকৈ বুলি ক'লে মানে হা বৌ তেতিয়া মানে বঙাইগাঁও পালেগে পোৱাৰ পিছতহে মই ফোন কৰিছিলোঁ মানে তাৰপিছত বৌ যেতিয়া আহিছে ময়ো আশা কৰি আছোঁ মানে শুকতি খাম আৰু তাৰপিছত বৌ আহিলে ছুটিত আহি কেনে আমাৰ ৰুমলৈ আহিলে আহি পেলাই মোৰ হাতত দিছেহি এইখিনি লোৱা খাবা তেতিয়াহ'লে আৰু কেনেকৈ বনোৱা তুমি মোকো দিবাচোন তেনেকৈ বুলি ক'লে চ' খুলি কেনে চাইছোঁ তেতিয়া কি দেখিছোঁ তেতিয়া সেইখিনি শুকতি নহয় শুকুতা হয় মানে সিহঁতৰ বৌহঁতৰ তাত বৌহেঁতি ইমান ভালকৈ তাৰমানে নাজানে আমি যে এইটোক মানে শুকতি বুলি কওঁ বৌহঁতৰ তাত শুকুতা সেই মৰা পাত শুকুৱাই মেলি পিচি যিটো কয় সেইটো শুকুতা হয় সেই শুকুতা লৈ আহিছে সেইটোৱে কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া মই এই শুকান মাছখিনি কেনেকৈনো বনাওঁ সেইটোৱে মই আপোনালোকৰ আগত দেখাম দেই অ'কে বাই বাই